বন্ধুসকল, কুলি কেতেকীৰ মাতে বসন্তৰ আগজাননী দিছে। গছবিলাকেও নতুন কুঁহিপাত মেলিব ধৰিছে। এয়াই পৃথিৱীখন নতুনকৈ ধুনীয়া হ'ব ধৰিছে। মোৰ মাকৈখিনিও আজি ফুলিছে, মনটো বৰ ভাল লাগিছে। মূৰৰ ঘাম মাটিত পেলাই খেতিখিনি কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে কিছু লাভৱান হ'ব পাৰোঁ। বন্ধুসকল, এইখিনিতে মই আপোনালোকক কৈ থওঁ, যোৱাবাৰৰ ভিডিঅ'ত মই এটা প্ৰশ্ন কৰিছিলোঁ, সেইটো হ'ল পৃথিৱীত ধৰ্মহীন লোক আছেনে নাই। হয় বন্ধুসকল, পৃথিৱীত ধৰ্মহীন মানুহো আছে। পৃথিৱীত মুঠ জনসংখ্যাৰ 14.01% মানুহ ধৰ্মহীন। ধৰ্ম থকা নথকাৰ কথা নাই, মানুহৰ মনটো ভাল হ'ব লাগে, মানৱীয় গুণৰ অধিকাৰী হ'ব লাগে, দুখীয়াৰ দুখ বুজিব লাগে, মানুহৰ সুখ দুখৰ সমভাগী হ'ব লাগে, দুৰ্যোগৰ সময়ত মানুহৰ বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে। তাতকৈ বেছি ডাঙৰ ধৰ্ম একো নাই। বন্ধুসকল, মই অহাবাৰৰ ভিডিঅ'ত আপোনালোকক এটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰশ্নটো হ'ল, এজন প্ৰাপ্তবয়স্ক মানুহে জীয়াই থাকিবলৈ কিমান আহাৰৰ প্ৰয়োজন, এদিনত কিমান আহাৰৰ প্ৰয়োজন আৰু কিমান পানীৰ প্ৰয়োজন। লগতে আমি মানুহে দৈনিক অহৰহ বায়ু সেৱন কৰি থাকোঁ, আৰু এজন মানুহৰ কাৰণে দৈনিক কিমান বায়ুৰ প্ৰয়োজন, এই তিনিওটা প্ৰশ্নৰ উত্তৰ মই আপোনালোকক অহা ভিডিঅ'ত দিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, পুনৰ এবাৰ আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।